হাই ফ্ৰেণ্ডছ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম। আজি মই আপোনালোকক আমাৰ সাধাৰণতে হৈ থকা দুটামান অসুখৰ বিষয়ে কিছুমান ঘৰুৱা বিধান দিম। এই অসুখবিধৰ প্ৰথম সমস্যা হ'ল আমাৰ সকলোৰে পৰা আজিকালি সত্তৰ আঁতৰৰ সৰুৰে হয়। এইটো হৈছে হৃদযন্ত্ৰৰ অসুখ, যিটো হাৰ্টৰ অসুখ। আমাৰ হাওঁফাওঁ দুটাৰ মাজতেই হৃদযন্ত্ৰটো অৱস্থিত। আৰু হৃদযন্ত্ৰই কি কৰে, আমাৰ গোটেই শৰীৰৰ ৰক্ত সঞ্চালন অংগলৈ মানে তেজ থৈ দিয়ে। গতিকে আমাৰ যদি এই হৃদযন্ত্ৰটোৱে যদি বেয়া হৈ বা দুৰ্বল হৈ থাকে, তেতিয়াহ'লে আমি দিনে দিনে ভাগি পৰি কোনোবা দিনাখন মৃত্যুৰ মুখত পৰিব। এই হৃদযন্ত্ৰটো সুস্থ কৰি ৰাখিবলৈ এটা ঘৰুৱা বিধান দিছোঁ, সেইটো হৈছে অৰ্জুন গছৰ ছাল। আপোনালোকে বাৰু অৰ্জুন গছৰ ছাল পায়নে? এই অৰ্জুন গছৰ ছালটো আপোনালোকে কি কৰিব, গছৰ পৰা কেঁচাই কাটি আনি ৰ'দত শুকাব। শুকাই পেলাই তাক গুড়ি কৰিব। গুড়ি কৰি কি কৰিব, ৰাতি শোৱাৰ আগে আগে গৰু গাখীৰৰ সৈতে, খাটি যিটো গৰু গাখীৰৰ লগত মিহলাই এচামুচ অৰ্জুন গছৰ ছালৰ গুড়ি আৰু মানে অলপমান গৰু গাখীৰ লৈ 1 কাপ হৈ পেলাই আপোনালোকে খাওক। হয়তো আপোনালোকে অৰ্জুন গছৰ ছালৰ ৰসটো মানে যিটো গুড়ি চাহপাতৰ হিচাপে প্ৰস্তুত কৰিব, সেইটো সিজাই তাৰ ৰসটো উলিয়াই তাৰ আধা কাপ আৰু আধা কাপ গৰু গাখীৰ মিহলাই ৰাতি শোৱাৰ সময়ত সদায় খাওক। আপোনালোকে নিশ্চয় এমাহ ব্যৱহাৰ কৰিলে এই হাৰ্টৰ সমস্যাৰ পৰা মুক্ত হ'ব। তাৰোপৰি আন এটা টিপছ দিওঁ আপোনালোকক, সেইটো হৈছে জাতিলাওৰ ৰস। জাতিলাওৰ ৰস মানে বজাৰৰ পৰা অনা মেডিচিন দিয়া জাতিলাও নহয়, ঘৰত লগা জাতিলাও। বাকলিৰ সৈতে ধুওক, ধুই পেলাই জাতিলাওটো মিক্সিত পেষ্ট কৰক। পেষ্ট কৰি পেলাই 1 গিলাচ ৰস উলিয়াই নিয়মীয়াকৈ খাওক। এই দুটা মানে বিধান যদি আপুনি মানি চলে, এইকেইটা টিপছ মানে জাতিলাও ৰস আৰু অৰ্জুন গছৰ ছালৰ ৰস যদি খাই নিয়মীয়াকৈ ৰাতি শোৱাৰ আগত খাব লাগিব। জাতিলাও ৰসটো আপুনি ৰাতিপুৱাও খাব, খাই আপুনি চাওকচোন আপোনাৰ হৃদযন্ত্ৰ আপোনালোকৰ বহুত সুস্থ হৈ থাকিব। এনেদৰে আপুনি 3 মাহমান ব্যৱহাৰ কৰিলে মই ভবা যতদূৰ সম্ভৱ আপোনাৰ এই হাৰ্টৰ সমস্যা দূৰেই হ'ব। তাৰোপৰিও আমাৰ শৰীৰত কি হয়, মানুহৰ উচ্চ ৰক্তচাপ হয়, মানে ৰক্তচাপ বাঢ়ি যায়। বাঢ়ি গ'লে হৃদযন্ত্ৰৰ টোপনি আৰম্ভ হয়, হৃদযন্ত্ৰটো বিকল হৈ যায়, মানে বিকলো হ'ব। বিকল হ'লেতো মানুহ মৰিয়ে থাকে। তাৰোপৰি হৃদযন্ত্ৰটো দুৰ্বল হৈ যায়। দুৰ্বল হোৱাৰ লগে লগে আমাৰ শৰীৰত নানা সমস্যাই দেখা দিয়ে। সেইকাৰণে এই উচ্চ ৰক্তচাপটো কমাবলৈ আপুনি জাতিলাওৰ ৰস ব্যৱহাৰ কৰিব। জাতিলাওৰ ৰসটো ঠাণ্ডা ৰস, গতিকে জাতিলাওৰ ৰসটো প্ৰায় খাওক। জাতিলাওৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। আজিকালিতো আপুনি ক'ত ঘৰুৱা জাতিলাও পাব, বজাৰৰ পৰাই আনি পেলাই খাব লাগিব। কিন্তু তাকে কুহুমীয়া গৰম পানীৰে ভালকৈ ধুই পেলাই খুন্দি মানে মিক্সিত পেষ্ট কৰি খাব। আৰু কিন্তু ভালকৈ ধুই কৰিহে লাগিব, নোধোৱাকৈ মানে নাখাব। তেতিয়া আমি কি হ'ব, আমাৰ শৰীৰটো বেমাৰৰ পৰা মুক্ত পাম। আমাৰ শৰীৰৰ সকলো বেমাৰ কষ্ট আমাৰ কিছুমানে পায়খানা টান হয়, কিছুমানৰ তেজৰ মানে তেজ চলাচলৰ সমস্যা থাকে। এইবিলাক সমস্যা দূৰ কৰিবৰ কাৰণে আমি জাতিলাও ৰস আৰু অৰ্জুন গছৰ ছালৰ ৰসটো আমি ব্যৱহাৰ কৰিব লাগিব। কিন্তু অৰ্জুন গছৰ ছালৰ ৰসৰ লগত গৰু গাখীৰটো মিহলাই খালে বেছি ভাল। আৰু সদায় ৰাতি শোৱাৰ আগতে খাব। আপোনাৰ ৰাতি যদি বেছিকৈ আপোনাৰ শৰীৰৰ কোনো অংশত খোচা বিন্ধা কৰে, বিশেষকৈ পিঠি, আপোনাৰ হৃদযন্ত্ৰ এইবিলাকত যদি খোচা বিন্ধা কৰে, আপুনি উশাহ ল'বলৈ কষ্ট পায়, তেতিয়া আপুনি এইদৰে লগালগ খাব পৰা সহ্য কৰিব পৰা 1 গিলাচ কুহুমীয়া গৰম পানী খাই দিব। তেতিয়া আপুনি এই হাৰ্টৰ ৰোগৰ পৰা অকণমান ৰক্ষা পাব। গতিকে আমি ঘৰুৱা কিছুমান বিধানো মানি চলিব লাগে। আমি সাধাৰণতে ডক্টৰৰ ওচৰলৈ যাওঁ, প্ৰথম আৰম্ভ হ'লে আমি
ডক্টৰো নিদিওঁ, লাহে লাহে আমি ডক্টৰৰ ওচৰলৈ গুচি যাওঁ। ডক্টৰৰ ওচৰলৈ যোৱাতকৈ প্ৰথমে আৰম্ভণিতেই এই ঘৰুৱা বিধানবিলাক মানি চলিব লাগে। তাৰপৰা আমাৰ শৰীৰৰ কাৰণে আৰু এটা বস্তু হৈছে ভাল বস্তু হৈছে মিঠি গুটি। আমি মিঠি গুটি যদি আনি পেলাই অলপমান মিঠি গুটি আনি পেলাই অকণমান মানে মিঠি গুটিকেইটা ধুই কৰি চাফা কৰি লৈ কেৰাহী এখনত গৰম কৰি পেলাই আমি মিক্সিত গুড়া কৰি টেমা এটাত ভৰাই থ'ব লাগে। তাত কুহুমীয়া গৰম পানীৰ লগত আমি ৰাতিপুৱা যদি তাৰ এচামুচ খাওঁ, আমি ডায়েবেটিছ ৰোগৰ পৰাও মুক্ত হ'লোঁ, অলপ হ'লেও মুক্ত হ'লোঁ, আৰু আমাৰ হৃদযন্ত্ৰ ৰোগৰ কাৰণেও ভাল। কি কৰে, আমাৰ শৰীৰত জমা হোৱা এই মানে হৃদযন্ত্ৰৰ লগত যিবিলাক আমাৰ অদৰকাৰী চৰ্বি জমা হয়, এই চৰ্বিবিলাক কি কৰে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে, যাক আমি কলেষ্ট্ৰল বুলি কওঁ। কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰাত মেথি গুটিয়ে সহায় কৰে, জাতিলাও ৰসেও সহায় কৰে, আৰু ৰসেও সহায় কৰে। গতিকে আপোনালোকে এইবিলাক নিয়ম কৰি চাবচোন বাৰু, যাৰ এইবিলাক অসুখ আছে। তাৰোপৰি শৰীৰৰ অন্য এটা ৰোগ হৈছে কি নিম্ন ৰক্তচাপ। নিম্ন ৰক্তচাপ থকা ৰোগী কি হয়, খুব দুৰ্বল হয়, মূৰ চুৰবিলাক ঘূৰাই থাকে, দুৰ্বল হয়। তেতিয়া এই নিম্ন ৰক্তচাপ থকা মানুহে কি কৰিব লাগিব, প্ৰথমতে শক্তিশালী বস্তু খাব লাগিব। শক্তিশালী বস্তু খালেহে নিম্ন ৰক্তচাপৰ পৰা মুক্ত পাব। আমি কি কৰিব লাগিব, ৰেগুলাৰ এটা ডিম খাব লাগিব। ব্ৰইলাৰ ডিমেই হওক, লোকেল মুৰ্গী ডিমেই হওক, এটাতকৈ ডিম যদি বইল কৰি তাৰ লগত যদি এটুকুৰা পিঁয়াজ ৰেগুলাৰ খায়, আপুনি নিশ্চয় অকণমান অলপ হ'লেও শৰীৰত শক্তি পাব। তাৰোপৰিও আপুনি কলডিল, কল পচলা, কাচকল, কলডিল, কল পচলা, কাচকল, কচু শাক, আইৰণযুক্ত বস্তু খাব লাগিব, কেলছিয়াম থকা বস্তু, আইৰণ থকা বস্তু খাব লাগিব। মাংসৰ ভিতৰত বিশেষকৈ পাৰ মাংসটো ভাল। পাৰ মাংসই ৰক্তচাপটো বৃদ্ধি কৰে, আৰু ৰক্তচাপ যেতিয়া বাঢ়িব, নিয়ন্ত্ৰণলৈ আহিব, তেতিয়া শৰীৰটো নিম্ন ৰক্তচাপৰ পৰা মুক্ত পাব আৰু মানুহগৰাকী সুস্থ হৈ উঠিব। গতিকে নিম্ন ৰক্তচাপৰ পৰা মানে মুক্ত পাবৰ কাৰণে শৰীৰত সদায় প্ৰটিনজাতীয় আমি চৰ্বিজাতীয় খাদ্য খাব লাগিব। আৰু তাৰোপৰি কি কৰিব লাগিব, গৰু গাখীৰ খাব লাগিব। আমি ঘৰত থকা খাটি গৰু গাখীৰটো ৰেগুলাৰ আপুনি খাওক। গতিকে এইবিলাক খালে আপোনাৰ শৰীৰটো নিম্ন ৰক্তচাপৰ পৰা মুক্ত পাব, শৰীৰটো সুস্থ হৈ উঠিব। গতিকে নিম্ন ৰক্তচাপ থকা লোকসকলে এইবিলাক নিয়ম মানি চলিবচোন, তেতিয়া নিশ্চয় আপোনাৰ এই নিম্ন ৰক্তচাপৰ পৰা আপুনি হাত সাৰি থাকিব। গতিকে আপোনাক মই এইকেইটা কথা ক'লোঁ, আৰু সৰ্বশেষত আপোনালোকক এটা কথা কৈ যাওঁ, আপোনালোকৰ যদি দাঁতৰ বিষ হয় নহয়, দাঁতৰ কিছুমানৰ খুব দাঁতৰ বিষ হয়, মোৰ আগতে হৈছিলে, তেওঁ হয় কেতিয়াবা। এই দাঁতৰ বিষৰ কাৰণে এটা টিপছ মই দিওঁ, সেইটো হৈছে কি ফিটকিৰি। আপোনালোকে সকলোৱে ফিটকিৰি চিনি পাইছে। ফিটকিৰি কি কৰিব, এডোখৰ ফিটকিৰি অকণমান পানী লৈ পেলাই পাত্ৰ এটাত অলপ দেৰি তিয়াই থ'ব। প্ৰায় ফিটকিৰিটো ধৰক আপুনি 10-15 মিনিটমান তিয়াই থ'লে, তাৰপৰা যিকণ পানী, কম পানী ল'ব, যিকণ পানী ওলাব, সেই পানীকণত অকণমান কপাহ লৈ পেলাই এই ফিটকিৰি পানীখিনি তিয়াই পেলাই কপাহডোখৰ আপুনি দাঁতৰ এনেকুৱা যোনখিনি বিষায় সেইখিনি টেপা মাৰি ধৰি থাকিবচোন। এনেকৈ আপুনি যদি 10 মিনিটমান সেই ফিটকিৰি মানে কপাহডোখৰ দাঁতৰ গুৰিত লগাই থয়, আপুনি আপোনাৰ বিষৰ পৰা কিছু হ'লেও আপুনি মুক্ত পাবই। গতিকে এইকেইটা টিপছ আপোনালোকে নেপাহৰিব, ব্যৱহাৰ কৰি চাব যিসকল লোকৰ এই ৰোগ আছে। গতিকে আজিলৈ মই বিদায় ল'লোঁ। আগলৈ মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ভিডিঅ'টো আপোনাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।